সবে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি এতিয়া যাবলৈ ওলাইছোঁ। যোৱাকালি যে আপোনালোকক কৈছিলোঁ আমাৰ ওচৰতে থকা গৰখীয়া মন্দিৰলৈ যাম বুলি, গোটেইকেইটা যাবলৈ ওলাইছোঁ আৰু তাত গৈ যি পাৰোঁ আপোনালোকক মই ভিডিঅ' কৰি দেখুৱাম। আপোনালোকৰ নতুন ঠাই এখন দেখা পাব আজি ভিডিঅ'টো শেষলৈকে চাব। 3 বছৰমান দেৰি হ'ল বহুত চেৰি চেৰি লাভ চাৰে 10টামান আহিলে কথা নাছিল।
মানে জানো অকণমান আৰু মই চাহ বনাব আহিছোঁ। ইয়াত মানে গেছ আছিলে বোলে, কিন্তু গেছ চিলিণ্ডাৰ শেষ হৈছে, সেইবাবে খৰিতে বনাই আছোঁ আৰু বৌহঁতে নাম ধৰি আছে। মোৰ আজি বহুত লৰালৰি হৈছে জানেনে, মানে ঘৰত কোনো নাই, নহ'লে এতিয়া ৰিয়ান আহি পাব 2:40। এতিয়া 2টা বাজিবয়ে, মানে কি হয় নাজানো। লাষ্ট সেৱাটো হয়তো মই কৰি যাব নোৱাৰিমেই কিজানি। চাহখিনি খাই লৈ দি মেলি যাম কিজানি, আৰু ৰিক্সা মাতিছোঁহে। বাকী যদি থাকোঁ ভিডিঅ'খিনিতো গোটেই পাব আপোনালোকে। মই মানে আধাতে গুচি আহিলোঁ আৰু চাহ পানী খাই পেলাই তেতিয়া। তাৰপাছত আৰু প্ৰসাদ লাৰু, তাৰপাছত ভোগ লৈ আহিলে খুৰীমাহঁতে মোৰ বাবে। মই বেছি সময় থাকিব নোৱাৰিলোঁ, আপোনালোকক ক'লো ৰিয়ান পূৰা আহিবৰ সময় হৈ গৈছিল, আৰু মই আহি পোৱাৰ লগে লগে সিও আহি পাইছে। আৰু বাকী ভিডিঅ'টো যি পাৰোঁ কৰিছোঁ, আৰু অকণমান কিবা ভুল ভ্ৰান্তিও পৰে ক্ষমা কৰি দিব আপোনালোকে। আৰু যদি চাই ভাল পালে লাইক কমেণ্ট কৰি দিব। তাৰপৰা আহি অকণমান ৰিয়ানৰ লগত ৰেষ্ট ল'লোঁ। এতিয়া আকৌ গধূলি হ'ল, ধূপ চাকি দিওঁ। আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু।